হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো নিশ্চয় ভালেই আছে। মই ঘৰতে আছোঁহি যিহেতু বিহুৰ বতৰ, ক্লাছ অফ হৈ আছে। এইকেইদিন পিঠা জলপান বহুত খালোঁ, সেইকাৰণে আজি ভাইটিয়ে কৈছে সি বোলে পোলাও খাব। তো মই সেইকাৰণে গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এয়া মই বনাই আছোঁ পোলাও। ইয়াতে মই ড্ৰাই ফ্ৰুটছ দিয়া নাই কাৰণ ভাইটিয়ে কাজু খিচমিচ এইবিলাক নাখায়। আৰু এইফালে মই লৈছোঁ অলপ কৰ্ণ, ভাবিছোঁ অলপ ফ্ৰাই কৰোঁ বুলি। ইয়াতে মই দিছোঁ চাউলৰ গুড়ি, চুজি, নিমখ আৰু অকণমান জলকীয়া গুড়ি আৰু অকণমান পানী ছিটিয়াই দিছোঁ যাতে কৰ্ণখিনিৰ লগত পিঠাগুড়িখিনি লাগি ধৰে। আৰু এইখিনি ভাজি থাকোঁতে মই ওপৰতে সৰু সৰু কৰি জলকীয়া আৰু পিঁয়াজ কাটি দি দিছোঁ। আমাৰ পোলাও ৰেডি হৈ গ'ল, লগতে মই লোকেল চিকেনো বনাই আছোঁ। এয়া আমাৰ ডিনাৰ ৰেডি হৈ গ'ল, ভেজ পোলাও, তাৰপাছত এয়া ক্ৰিস্পি ফ্ৰাইড কৰ্ণ, তাৰপাছত লোকেল চিকেন, মানে লোকেল চিকেনটো মোৰ আইতাই দি পঠাইছিলে গাঁৱৰ পৰা। এই কৰ্ণৰ ৰেচিপিটোত বাহিৰত মই কোটিংটো একচুৱেলি কৰ্ণফ্ল'ৰ দি কৰা দেখিছোঁ, কিন্তু ঘৰত কৰ্ণফ্ল'ৰ আনি থোৱা নাছিলে, সেইকাৰণে মই চাউলৰ গুড়ি আৰু চুজি দি দিছোঁ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰে, খাবলৈ খুব ক্ৰিস্পি হয়। আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাই বাই গাইজ।